আসসালামু আলাইকুম। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ কাৰণে ভাপত দিয়া ৰোল পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক ৰেচিপিটো লৈ আগবাঢ়ো। পুৰখিনি বনাবৰ কাৰণে প্ৰথমতে 1 প্লেট নাৰিকল, 1 প্লেট গুড়, লগতে লৈছোঁ চেনি। প্ৰথমতে মই নাৰিকলখিনি দি 1 মিনিট ভাজি ল'ম। এতিয়া মই গুড়খিনি দি দিলোঁ। গুড়খিনি দি বেছি ভাজিব নালাগে। এতিয়া 1-2 মিনিট ভজাৰ পিছত মই চেনিখিনি দি দিম। চেনিখিনি দি 1-2 মিনিট আকৌ মই ভাজি ল'ম। এয়া চাওক, মোৰ এইখিনি হৈ গ'ল। আপোনালোকে মিঠাৰ পৰিমাণটো কম দিব পাৰিব। এতিয়া মই পুৰখিনি নমাই লৈছোঁ আৰু ছাইডত ৰাখি দিম। আৰু কেৰাহীটোত মই পানী দি দিছোঁ। দি আধা চামুচ নিমখ দি দিছোঁ। দি ঢাকন মাৰি দি দিছোঁ। পানীখিনি এনেকৈ উতলি আহিব। এতিয়া মই চাউলৰ গুড়ি দি দিম। প্ৰথমতে মই 1 বাটি দি দিছোঁ। এতিয়া মই আকৌ অলপ দিছোঁ আৰু চামুচখন এনেকৈ লৰাই থাকিম। আপোনালোকে যিমানখিনি পিঠা বনাব, পিঠাখিনি অনুযায়ী আপোনালোকে পানী আৰু চাউলৰ গুড়ি দিব। এয়া চাওক, এইখিনি মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া মই এখন থালিত নমাই লৈছোঁ। এইখিনি বেছি ঠাণ্ডা হ'ব দিব নালাগে। গৰম থকা অৱস্থাত এইটো কাম কৰিব লাগে। এয়া চাওক, মই কেনেকৈ মঠি লৈছোঁ। অলপ মই এতিয়া আটা ছটিয়াই এনেকৈ ধুনীয়াকৈ মিহি কৰি মঠি ল'ম। মিহি হ'লে ৰুটিটো নাফাটিব। আপোনালোকে গমেই পাই যাব। ধুনীয়াকৈ এনেকৈ মই মঠি লৈছোঁ। যিহেতু মই 2টা পিঠা বনাম, সেইকাৰণে মই 2টা ভাগত ভগাই লৈছোঁ। এয়া চাওক, মোৰ 2টা হৈ গ'ল। এতিয়া মই এখন ৰুটি বেলি ল'ম। আমি যেনেকৈ সদায় ৰুটিখন বেলোঁ, ইয়াতকৈ অলপ ডাঠ হ'ব লাগিব। মই ঘৰত মাজে মাজে বনাই থাকোঁ, সেইকাৰণে মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এয়া চাওক, মই ৰুটিখন ওচৰৰ পৰা দেখুৱাই দিছোঁ। ইমানখিনি ডাঠ কৰিছোঁ। এতিয়া মই পুৰখিনি 2টা ৰুটি বেলি লৈছোঁ। এতিয়া মই পুৰখিনি ইয়াতে দি দিম। মই কেনেকৈ দিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ মনোযোগ সহকাৰে চাব। এয়া চাওক, মই গোটেইখিনি ৰুটিত লগাই লৈছোঁ। এতিয়া মই ভাঁজ দি ল'ম। মই কেনেকৈ ভাঁজ দিছোঁ ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ দিব। আৰু মই ছাইডটো হাতেদি অলপ এনেকৈ চেপি চেপি দিম। 2টা ছাইডে এনেকৈ চেপি চেপি দিছোঁ। এনেকৈ মই 2টা বনাই ল'ম। চেম প্ৰচেছত এইটো মই বনাই ল'ম। এয়া চাওক, মই 2টা পিঠা বনা ৰেডি হৈ গ'ল। এতিয়া মই পিঠাটো ভাপত দিম। ইয়াৰ বাবে মই কেৰাহীত পানী দি দিছোঁ। আৰু ফুটা থকা বাচনখনত মই এতিয়া তেল এনেকৈ লগাই ল'ম। তেতিয়া পিঠাটো এনেকৈ লাগি নধৰে, ধুনীয়াকৈ উঠিব। এতিয়া মই কেৰাহীৰ ওপৰত থালখিনি দি দিছোঁ। দি মই পিঠা 2টা দি দিম। এতিয়া মই ঢাকন লগাই 3 মিনিট হ'ব দিম। 3 মিনিট পিছত এয়া চাওক, মোৰ পিঠা 2টা হৈ গৈছে। এতিয়া মই এটা আপোনালোকক কাটি দেখুৱাইছোঁ। ছাইডৰ পিচটো অকণমান বেয়া হ'ব পাৰে। এনেদৰে পিঠাবিধ বনালে খুবেই ধুনীয়া হয় আৰু খাবলৈ ভাল লাগে। এয়া চাওক, মই আপোনালোকক এটা পিচ দেখুৱাইছোঁ, কিমান ধুনীয়া হৈছে। ফ্ৰেণ্ডছ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।